ডিফু আৰক্ষীৰ অভিযানত প্ৰায় 1 কোটি টকাৰ সন্দেহযুক্ত বগা হেৰোইন জব্দ। এক গোপন সূত্ৰৰ ভিত্তিত ডিফু চহৰৰ 1 নং পুলিচ পইণ্টৰ ওচৰত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। হেৰোইনখিনিৰ ওজন 1 কেজি 36 গ্ৰাম। ইয়াৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এক গোপন খবৰৰ ভিত্তিত চলিছিল অভিযান। কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিফু থানাৰ অ'চি JS খুবুং আৰু 20 BN CRPFৰ লগতে সংঘীয় ষ্টাফৰ সহযোগত চলিছিল অভিযান। হেৰোইনখিনি ৰাজস্থানৰ ট্ৰেইনযোগে ডিফুৰ কাৰোবাক সৰবৰাহ কৰিব আনিছিল। হেৰোইনখিনিৰ সৈতে আৰক্ষীয়ে 2জন লোকক আটক কৰিছে। লোক দুজন ক্ৰমে ৰাজস্থানৰ চন্দ্ৰশেখৰ সেন 45 বছৰ আৰু ধীৰাজ চলাংকি 30 বছৰ। এখন সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক দুজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ড্ৰাগছ বিৰোধী আমাৰ দুটা সফল অভিযান হৈছে কাৰ্বি আংলং জিলাত। প্ৰথমটো আমাৰ আছিলে আমাৰ ডিফু ৰেলৱে ষ্টেচনত। আমি এটা ইনফৰ্মেশ্যন পাইছিলোঁ যে অৱধ আছাম ট্ৰেইনখনত কিছুমান মানুহে বৃহৎ পৰিমাণৰ ড্ৰাগছ মানে সন্দেহজনক ড্ৰাগছ স্মাগলিং কৰি লৈ গৈ আছিলে বুলি। সেইটো ইনপুট পাই পেলাই লগালগ আমাৰ কাৰ্বি আংলং জিলাৰ DSP হেডকোৱাৰ্টাৰ আৰু SDPO বোকাজান ডিফু ৰেলৱে ষ্টেচনত তেওঁলোকে যায় আৰু ট্ৰেক এটা কৰি পেলাই আমি 2জন মানুহ ধৰোঁ আৰু লগতে 1 কেজি সন্দেহজনক হেৰোইন আমি জব্দ কৰিবলৈ সক্ষম হওঁ ষ্টেচনৰ ভিতৰৰ পৰা। আৰু সেই এৰেষ্ট কৰা মানুহ দুজনৰ নাম হৈছে চন্দ্ৰশেখৰ সেন আৰু ধীৰাজ চলাংকি। দুয়োজনৰে ঘৰ ৰাজস্থানৰ আৰু তেওঁলোকে ড্ৰাগছটো লৈ আহি আছিলে অৱধ আছাম ট্ৰেইনখনত। দ্বিতীয়টো হ'ল এই আজি ৰাতিপুৱাই প্ৰায় 9টামান বজাত আমাৰ লাহৰীজান যিটো আমাৰ পেট্ৰল পোষ্ট আছে খটখটি ওচৰত, তাতে এখন টাটা DI গাড়ী আমি চাৰ্চ কৰিছিলোঁ। সেইটো আমাৰ জেনেৰেল চাৰ্চ আছিলে। জেনেৰেল চাৰ্চত আমি টাটা DI গাড়ীখনৰ পৰা আমি 25টা চাবোনৰ কেছত আমি প্ৰায় 304 গ্ৰাম সন্দেহজনক আমি হেৰোইন জব্দ কৰোঁ আৰু লগতে এজন মানুহক আমি এৰেষ্ট কৰোঁ আৰু গাড়ীখনো আমি জব্দ কৰোঁ। এতিয়া আজি এই দুটা কেছৰ 1 কেজি 304 গ্ৰাম আমাৰ ড্ৰাগছ জব্দ হয় আজি ৰাতিপুৱা ভাগত। ট্ৰেইনখনৰ আমি ষ্টেচনৰ পৰা জব্দ কৰাটো আমাৰ 8:30 9টাৰ ভিতৰত হ'ব আৰু আমাৰ লাহৰীজান পিপিত যিটো আমাৰ ডিটেকশ্যন হ'ল সেইটো আপোনাৰ ৰাতিপুৱা 9:30 পৰা 10টাৰ ভিতৰত হ'ব। অৱধ আছাম ট্ৰেইনখনৰ এনেই জেনেৰেল ৰুটটোতো এইটো দিল্লীৰ পৰা আহে, আহি পেলাই উজনিমুৱা হৈ যায়। এতিয়া তেওঁলোকে যিজন মানুহৰ হাতত আমি ড্ৰাগছটো পাইছোঁ তেওঁলোকে ডিফুলৈকে টিকেট কাটিছিলে। এতিয়া প্ৰাৰম্ভিক যিটো আমাৰ তদন্ত সেইখিনিত আমি গম পাইছোঁ যে তেওঁলোকে ডিফুলৈকে টিকেট কাটিছিলে। সেইটো আমাৰ এতিয়া তাহাঁতক সোধ-পোছ কৰাৰ পিছতহে একচুৱেল কথাটো ওলাব, ক'লৈ বা নিছিলে বা ইয়াতে হয়তো ট্ৰেনজিট কৰি পেলাই আৰু ইয়াৰ পৰা বেলেগ জেগালৈও পঠাব পাৰে, তেনেকুৱাও কিছুমান এংগল আছে। এইটো আমি সোধ-পোছত গম পাম এতিয়া। হয় হয়, এইটো আৰু ট্ৰেইনত আহিছে বস্তুটো, মানে গাড়ীটো অহা নাই। অঁ